নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ব্লগটো হ'বলৈ গৈ আছে যোৰহাট লাইভৰ আহিবলগীয়া এখন চুটি ছবি যাৰ নাম হুল। সেই হুলখনৰ ওপৰত বিভিন্নজন ব্যক্তি অভিনেতা অভিনেত্ৰীয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে, শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। তেওঁলোকে কি কৈছে সেই সকলোখিনি লৈ পেলাই আজিৰ এই ব্লগটো। গতিকে পলম নকৰোঁ, আৰম্ভ কৰোঁ। আৰু এই হুল ছবিখনত ময়ো অলপমান অভিনয় কৰিছোঁ, গতিকে চাব সকলোৱে। তাতে আহক, পলম নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৰহাট লাইভ এণ্টাৰটেইনমেণ্টৰ জৰিয়তে এখন বৰ সুন্দৰ চুটি ছবি আহি আছে, যাৰ নাম হুল। শৰৎ বাপীৰ পৰিচালনা আৰু আমিৰুল হুছেইনৰ প্ৰযোজনা। আপোনালোকে সঁহাৰি আৰু সহযোগ যোগালে তেওঁলোকে নিশ্চয় আগলৈ আৰু ভাল ভাল কাম আপোনালোকক দেখুৱাব পাৰিব। নমস্কাৰ, মই অৰূপ বৈশ্য। অসমবাসীক মই এটি ভাল খবৰ দিবলৈ ওলাইছোঁ, আৰু এই ভাল খবৰটো হ'ল যোৰহাট লাইভ এণ্টাৰটেইনমেণ্টৰ বেনাৰত আমিৰুলৰ প্ৰযোজনাৰে এখন চুটি ছবি অতি সোনকালে মুক্তি দিয়া হ'ব। আৰু এই চুটি ছবিখনৰ নাম হৈছে হুল। এই চুটি ছবিখন পৰিচালনা কৰিছে শৰৎ বাপীয়ে আৰু চিত্ৰগ্ৰহণ কৰিছে কৈলাশ দুৱাৰে। এই চুটি ছবিখনৰ কাহিনী চিত্ৰনাট্য হৈছে ভাস্কৰজিৎ শইকীয়াৰ। গতিকে এই চুটি ছবিখন অতি সোনকালে যোৰহাট লাইভ এণ্টাৰটেইনমেণ্টৰ ইউটিউব চেনেলৰ জৰিয়তে মুক্তি দিয়া হ'ব। আশা কৰোঁ আপোনালোক সকলোৱে এই চুটি ছবিখন উপভোগ কৰিব। ধন্যবাদ। নমস্কাৰ, মই ভ্ৰান্তি মেধি। সকলোৱে জানে যে বৰ্তমান সময়ত চুটি ছবি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে আমাৰ মাজত, কাৰণ খুব কম সময়ৰ ভিতৰতে আমি এখন ছবি আমি চাব পাৰোঁ, এটা কাহিনী চাব পাৰোঁ, কাৰণ আমাৰ হাতত সময় এনেই কম হৈ পৰিছে, খুব ব্যস্ত হৈ থকাৰ ফলত। আৰু এই চুটি ছবিসমূহ ৰচনা কৰা, পৰিচালনা কৰা আৰু লিখাটো যথেষ্ট টান কাম বুলি মই ভাবোঁ, কাৰণ পূৰ্ণদৈৰ্ঘ্যৰ ছবি এখনত যিমান বহল পৰিসৰেৰে কথা এটা বুজাব পাৰি, সেই বস্তুখিনি চুটি ছবি এখনত খুব কম সময়তে বুজাবলগীয়া হয়। গতিকে সেই ক্ষেত্ৰত আমাৰ চিত্ৰনাট্য লিখক হওক বা পৰিচালকসকলে যথেষ্ট কষ্ট কৰিব লগা হয় বুলি ভাবোঁ। আৰু এই সময়তে এখন হুল নামৰ চুটি ছবি আপোনালোকৰ মাজলৈ আহি আছে। আৰু এই হুল চুটি ছবিখন যোৰহাট লাইভ এণ্টাৰটেইনমেণ্টৰ আমিৰুল হুছেইন দাই প্ৰযোজনা কৰিছে, আৰু এই চুটি ছবিখন পৰিচালনা কৰিছে শৰৎ বাপী শইকীয়া ডাঙৰীয়াই। লগতে ভাস্কৰজিৎ শইকীয়াৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু কৈলাশ দুৱৰাৰ চিত্ৰগ্ৰহণেৰে এখন খুব সুন্দৰ চুটি ছবি এখন নিৰ্মাণ কৰা হৈছে। আৰু মই আশা কৰিছোঁ আপোনালোকে ভাল পাব এই ছবিখন, এই চুটি ছবিখন ভাল পাব। আৰু এইখিনিতে মোৰ আমিৰুল দা হওক বা বাপী দা হওক মোৰ খুব প্ৰিয় ব্যক্তি, খুব ভাল কাম কৰে, আৰু তেওঁলোকে আগতেও বহুত কাম কৰিছে, সকলোৱে আদৰি লৈছে। আৰু আশা কৰিছোঁ এই চুটি ছবিখন হুলক আপোনালোকে আদৰি ল'ব। ধন্যবাদ। নমস্কাৰ, মই সুৰজ শইকীয়া। যোৰহাট লাইভ এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা আমিৰুলৰ প্ৰযোজনাৰে, শৰৎ বাপীৰ পৰিচালনাৰে, কৈলাশ দুৱাৰাৰ চিত্ৰগ্ৰহণেৰে বৰ সুন্দৰ চুটি ছবি হুল, ভাস্কৰজিৎ শইকীয়াৰ কাহিনী, চিত্ৰনাট্য, সংলাপেৰে আপোনালোকৰ মাজলৈ আহি আছে। আশা কৰোঁ সকলোৱে আদৰি ল'ব। নমস্কাৰ। নমস্কাৰ। যোৰহাট লাইভ এণ্টাৰটেইনমেণ্টৰ আমাৰ সকলোৰে পৰিচিত আমিৰুলৰ প্ৰযোজনাত তেওঁলোকে এখন অতি সুন্দৰ চুটি ছবি ইতিমধ্যে চিত্ৰগ্ৰহণ সমাপ্ত কৰিছে। এই চিত্ৰগ্ৰহণ কৰিছে কৈলাশ দুৱাৰাই, আৰু কাহিনী, চিত্ৰনাট্য আৰু সংলাপ আমাৰ সকলোৰে পৰিচিত ভাস্কৰজিৎ শইকীয়া। আৰু এই চুটি ছবিখনক অতি সুন্দৰভাৱে পৰিচালনা কৰিছে আমাৰ সকলোৰে মৰমৰ শৰৎ বাপী, এজন ভাল কোৰিঅ'গ্ৰাফাৰ। আশা কৰোঁ আপোনালোকে এই চুটি ছবি হুলক আদৰি ল'ব, এবাৰ চাব, ভাল পাব। ধন্যবাদ। যোৰহাট লাইভ এণ্টাৰটেইনমেণ্টৰ নিবেদন। আমিৰুল হুছেইনৰ প্ৰযোজনাৰে, শৰৎ বাপী শইকীয়াৰ পৰিচালনাৰে, কৈলাশ দুৱাৰাৰ চিত্ৰগ্ৰহণ ও সম্পাদনাৰে
ভাস্কৰজিৎ শইকীয়াৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপেৰে আপোনালোকৰ মাজলৈ আহি আছে হুল 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 হুল। গতিকে চাবলৈ নাপাহৰিব যোৰহাট লাইভ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলৰ জৰিয়তে আৰু প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আশা কৰিছোঁ আপোনালোকে আহিবলগীয়া চুটি ছবি হুলক আদৰি ল'ব, মৰম দিব। হুল ছবিখন যেতিয়াই ৰিলিজ হয় তেতিয়াই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু মোক যদি আপোনালোকে ফ'ল' কৰিব বিচাৰিছে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰিব, ফেচবুক পেজো আছে, সকলোবিলাকৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। গতিকে তাত গৈ পেলাই আপোনালোকে ফ'ল' কৰিব আৰু যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে পাই যায়। সম্পূৰ্ণৰূপে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাই আছোঁ মোৰ অন্য এটি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।